প্ৰথমে আমি কেমেৰাত যাব লাগিব কেমেৰা ওপেন কৰিম ওপেন কৰাৰ পিছত দেখিব যে লেফ্ট সাইডে একেবাৰে ওপৰত সিম্বলটো হৈছে এইটো প্লাছৰ সিম্বল প্লাছ অন অফ কৰিব পাৰিব HDR দিব পাৰিব ফটোটো ক্লিয়াৰ হ'ব HDR দিলে মানে তাৰপিছত নেক্সট এইটো সিম্বল হৈছে এইটো 3 সেকেন্ড 10 সেকেন্ড আপুনি ফটোটো সেকেন্ড দিব পাৰিব কিমান সেকেন্ডৰ ভিতৰত ফটোটো মাৰিব বিচাৰিছে তাৰপিছত নেক্সট একেবাৰে লাষ্টত আছে যে ৰাইট সাইড একেবাৰে ওপৰত স্কোৱাৰ শেপত থকা দেখিছে এইটো সিম্বলটো হৈছে ফটোটো স্কোৱাৰ লাগে নে ষ্টেণ্ডাৰ্ড লাগে নে ফুল স্ক্ৰীন লাগে স্কোৱাৰ দিলে মানে ফটোটো সৰু হৈ যাব তাৰপিছত ফুল স্ক্ৰীন দিলে মানে গোটেই ফটোটো ফুল স্ক্ৰীন হৈ যাব এইটো ষ্টেণ্ডাৰ্ড হয় ভাল নেক্সট এতিয়া আমি ফটোটো বেকগ্ৰাউণ্ড ব্লাৰ কৰিম কেনেকৈ ব্লাৰ কৰিবলৈ হ'লে আপোনাৰ দেখিছে যে তলত টাইম লেফ্ট ভিডিঅ' ফটো পোৰ্ট্ৰেট মোড কৰিলে মানে আমি ফটোখনৰ বেকগ্ৰাউণ্ডটো ব্লাৰ হ'ব চাওঁ হ'ব ফটোটো যোনটো লাগে আপোনাৰ সেই ফটোটো ক্লিক কৰিব আপুনি ৰখি দিব বেকগ্ৰাউণ্ডটো ব্লাৰ হ'ল তো ফটোটো লওক ফটোটো লোৱাৰ পিছত চাওক বেকগ্ৰাউণ্ড ব্লাৰ হৈছে নে নাই হোৱা বেকগ্ৰাউণ্ড ধুনীয়া ব্লাৰ হৈছে ফটো ধুনীয়া জুম কৰিব পাৰি আখৰবিলাক পঢ়িব পাৰি ধুনীয়া ক্লিয়াৰ আহিছে ফটোখন বেকগ্ৰাউণ্ডটো ব্লাৰ হৈছে Realme 2 কেমেৰাত ফটো ধুনীয়া আৰু দেখিছে যে মই কৈছোঁ যে ৱাটাৰমাৰ্ক মানে হৈছে তলত এটা আহিছে যে আখৰ কিছুমান আহিছে যে উত্তৰ সুন্দৰ শ্বট অন Realme 2 বাই ধ্ৰুৱজ্যোতি দত্ত উত্তৰ সুন্দৰ লোকেশ্যন আহিছে শ্বট অন Realme 2 কোন কি মোবাইলৰ পৰা আপুনি ফটো মাৰিছে আৰু কোনে মাৰিছে কাৰ নাম দিয়া আছে এইটো হৈছে ৱাটাৰমাৰ্ক এই মোবাইলৰ পৰা আপুনি ফটো মাৰিছে ৱাটাৰমাৰ্কটো আপুনি সকলো মোবাইলতে দিব পাৰিব Vivo Oppo MI Realme সকলো মোবাইলতে ৱাটাৰমাৰ্ক দিব পাৰিব ৱাটাৰমাৰ্কটো কেনেকৈ দিব লাগিব মই জনাইছোঁ আপোনালোক আৰু পোৰ্ট্ৰেট মোড কৰিলে আপোনাৰ ফ্লাছটো অন নহয় বেকগ্ৰাউণ্ডটো ব্লাৰ হয় কিন্তু ফ্লাছটো অন নহয় আগতে মই ফটো মোৰ ওচৰত আছে মই আপোনালোকক দেখাইছোঁ বেকগ্ৰাউণ্ড ব্লাৰ ফটো মই আপোনালোকক দেখাইছোঁ আৰু বেকগ্ৰাউণ্ড ধুনীয়া ব্লাৰ হৈছে ৱাটাৰমাৰ্ক আহিছে মানুহটো ধুনীয়া ক্লিয়াৰ আহিছে একদম DSLR নিচিনা ফটো আহিছে একজেক্ট নহ'ব পাৰে তথাপি বহুত ধুনীয়া ব্লাৰ হৈছে বেকগ্ৰাউণ্ড ধুনীয়া ব্লাৰ এনেদৰে বেক কেমেৰা ফটো বেকগ্ৰাউণ্ড ব্লাৰ কৰিব পাৰি আৰু নেক্সট ফ্ৰণ্ট কেমেৰা বেকগ্ৰাউণ্ড কেনেকৈ ব্লাৰ কৰিব ফ্ৰণ্ট কেমেৰা যে একেবাৰে তলত কেমেৰা চিম্বল এটা দেখা দিব সেই চিম্বলটো অ'কে কৰক ফ্ৰণ্ট কেমেৰা আহিলে এইটো অ'কে কৰক বেক কেমেৰা আহিলে ফ্ৰণ্ট কেমেৰা বেকগ্ৰাউণ্ড ব্লাৰ কৰিবলৈ হ'লে আপোনাৰ ওপৰত আহিছে এটা ওপৰত লেফ্ট চাইডে একেবাৰে ওপৰত এইটো প্লাছৰ চিম্বল HDR তাৰপিছত এইটো ব্লাৰ মোড এইটো ব্লাৰ এফেক্ট হয় ডেপথ এফেক্ট অফ এইটো অন কৰি দিয়ক অন কৰিলে মানে বেকগ্ৰাউণ্ড ব্লাৰ হ'ব চাওঁ বেকগ্ৰাউণ্ড ব্লাৰ হৈছে ধুনীয়া বেকগ্ৰাউণ্ড ব্লাৰ হৈছে ৱাটাৰমাৰ্ক হৈছে ফ্ৰণ্ট কেমেৰাত বেকগ্ৰাউণ্ড ধুনীয়া ব্লাৰ হৈছে আৰু তাত বহুত ধুনীয়া বেকগ্ৰাউণ্ড ব্লাৰ হয় মই এতিয়া ভিতৰত থকাৰ কাৰণে হয়তো এনেকুৱা আহিছে Realme 2 কেমেৰা বেষ্ট কেমেৰাৰ কাৰণে ফটোৰ কাৰণে আপোনাৰ একদম বেষ্ট আৰু ষ্টিকাৰ ফটোৰ পিছত এইটো ষ্টিকাৰ ৰখা দিছে ষ্টিকাৰ দিব পাৰিব আপুনি বহুত ধুনীয়া ষ্টিকাৰ আছে এইবিলাক ষ্টিকাৰ দিব পাৰিব সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক ষ্টিকাৰ দিব পাৰিব এতিয়া আপোনালোকে হয়তো গম পাইছে কেনেদৰে বেক কেমেৰা আৰু ফ্ৰণ্ট কেমেৰা বেকগ্ৰাউণ্ড ব্লাৰ কৰিব পাৰি নেক্সট ৱাটাৰমাৰ্কটো হৈছে মই কেনেকৈ দিম ৱাটাৰমাৰ্কটো কেমেৰাৰ পৰা আঁতৰি যাব লাগিব আপোনাৰ ছেটিংছত যাব লাগিব কেমেৰা মই কাটিছোঁ কেমেৰা কাটি আপোনাৰ
এটা সেটিংছত যাব লাগিব সেটিংছত অকে কৰিলো সেটিংছত অকে কৰাৰ পিছত একেবাৰে লাষ্টত দেখা দিব যে সিস্টেম এপছ একেবাৰে লাষ্টত সিস্টেম এপছত আপুনি অকে কৰক সিস্টেম এপছত অকে কৰাৰ পিছত দেখিব যে কল কন্টাক্ট মেছেজ ফোন মেনেজাৰ কেমেৰা ওয়েদাৰ স্ক্ৰিন ৰেকৰ্ডিং কেমেৰাত আমি অকে কৰিব লাগিব কেমেৰাত অকে কৰাৰ পিছত দেখিব ভলিউম বুটাম গ্ৰিড শুটাৰ সাউন্ডটো অন কৰি থৈছো মই শুটাৰ সাউন্ড লোকেশনটো মই অন কৰি থৈছো ফ্লিপ সেলফি এটো অফ থৈছো সেভ টু এসডি কাৰ্ড পাৰফেক্ট এটা আপুনি মেমৰি কাৰ্ডত সেভ কৰিব না ফটোবিলাক ফোন মেমৰি সেভ কৰিব এটা মই মেমৰি কাৰ্ডত সেভ কৰিছো সেইকাৰণে মই অন কৰি থৈছো তাৰ পিছত দেখিছে যে ৱাটাৰমাৰ্ক এটা হৈছে ৱাটাৰমাৰ্ক মই অন কৰি থৈছো তো অফ কৰিব পাৰি তে এনেবল কৰিব লাগিব তেতিয়া ৱাটাৰমাৰ্কটো আহিব এনেবল কৰিলে তলত দেখিব ফটোগ্ৰাফাৰ আপোনাৰ মোবাইলটো তাৰ নাম দিব লাগিব প্ৰপাইজটো তো মোবাইলটো মোৰ নাম দিছো এটো ৱাটাৰমাৰ্ক হৈ গ'ল এনেদৰে ৱাটাৰমাৰ্ক দিব পাৰিব আপোনালোকে Realme 2 বুলিয়ে নহয় সকলো মোবাইলতে দিব পাৰিব যেনে Vivo Oppo MI Realme এনেকুৱা ধৰণৰ মোবাইল বিলাকত আপোনালোকে ৱাটাৰমাৰ্ক দিব পাৰিব তেতিয়া ভিডিঅ'টো চাই আপোনালোকে গম পাইছে কেনেদৰে ৱাটাৰমাৰ্ক আৰু ফটোবিলাকৰ বেকগ্ৰাউণ্ড ব্লাৰ কৰিব পাৰি ষ্টিকাৰ দিব পাৰি সেটিংছ কেনেকৈ মিলাব পাৰি সকলোবিলাক আপোনালোকে জানিব পাৰিছে যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু মই ধুনীয়া ভিডিঅ' বনাই আছো থ্যাংক ইউ আজিলৈ